নমস্কাৰ বন্ধুসকল, আশা কৰোঁ সকলো ভালে আছে চাগে। বহুত দিনৰ মূৰত আকৌ এটা ভিডিঅ' বনালোঁ। মানে শহুৰ দেউতাহঁতৰ ঘৰলৈ আহিছোঁ বহুত দিনৰ মূৰত। মা গাটো অলপ বেয়া, তো পুণ্য আৰু মই দুয়োটা আহিলোঁ। আহি পেলাই এয়া মোৰ দেউতা, শহুৰ দেউতা, এইখন তেখেতৰ বুলেটত তেল অলপ ভৰাই লৈছে। এতিয়া মানে দুয়োটা অলপ ফুৰিবলৈ যাওঁ। বহুত য়ং হৈ আছে দেই দেউতা। তেখেতে BSFত কৰিছিলে, এতিয়া অৱসৰপ্ৰাপ্ত। আৰু ফাৰ্ম এখন খুলি পেলাই এতিয়া ইটো সিটো এনেই লাগি আছে আৰু এইটো হৈছে আমাৰ দেউতাৰ টেণ্ট হাউচ। মানে ইয়াতে গোটেই বস্তুখিনি কি ক'লে জেঠেৰি মানে আৰু দেউতাই চলায়। জেঠেৰি আকৌ বেয়া পাব নহয় অকল দেউতাৰ বুলি ক'লে। তো ইয়াতে গোটেই চকী টকীবিলাক ৰাখি থৈছে আৰু গোটেই কাপোৰ কানি যিমান আছে আৰু টেণ্ট হাউচৰ বস্তু চব ইয়াতে ৰাখি থৈছে। চ' এতিয়া আমি দুইটা অলপ ফুৰিবলৈ যাম, মানে পৰ্ক আনিমগৈ। ইয়ালৈ আহিলেহে খাবলৈ পাওঁ, ঘৰত থাকিলে তেনেকৈ খাবলৈ নাপাওঁ যে। ত' এতিয়া দুইটা যাম, দেউতাই তেল চেল ভৰাই লওক। মা গাটো অলপ বেয়া, মানে পুণ্য পৰহি আহিলে, মই কালি আহিলোঁ সন্ধিয়া। মাহঁত বহি আছে ভিতৰত, আমি দুইটা অলপ গ'লোঁ, ফুৰি আহিলোঁগৈ ৰাতিপুৱা। এতিয়া আকৌ মানে অলপ বজাৰ পাতি কৰি আনো। এইজনী হ'ল আমাৰ ৰাণী। হাই কৰি দিয়া। ৰাণী উঠ 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 হাইট উঠ। চ' এতিয়া যাওঁ আৰু দুইটা ওলাই অলপ। বুলেটত উঠিছোঁ আৰু এতিয়া দুইটা যাওঁ পৰ্ক কিনিবলৈ। চেল্ফটো অলপ বেয়া হৈ আছে মানে। শহুৰেকে চলাইছে, জোঁৱাইক উঠিছে আৰু। পাহাৰীয়া এৰিয়া হয় এইটো, এইফালে চব পাহাৰ। গাড়ীখন ষ্টাৰ্ট হোৱা নাই, তেল ভৰালো। এইখন হৈছে আমাৰ জেঠেৰিৰ দোকান, হাৰ্ডৱেৰ দোকান নতুনকৈ খুলিছে। কাৰোবাক কিবা কিবি লাগিলে ক'ব পাৰে। এইটো জেঠেৰি বহি আছে তাত। তেল সোমোৱালো, অলপ হেৰি হোৱা নাই, কি কয় ষ্টাৰ্ট হোৱা নাই। চব ব'লক এতিয়া পৰ্কটো লৈ আহি লওঁ, তাৰপিছত আকৌ কি কৰোঁ চাওঁ। চাই থাকিব আপোনালোকে। আহি পাই গ'লোহি গাহৰি মাংস দোকান। এতিয়া আমি গাহৰি কিনিম। দুজন বহি আছে, কোনজনৰ পৰা কিনো তাকে ভাবিছোঁ। দুইজনেই চিনাকি হয়। এইটো দিম, চলং দিম নে কাট মাংস দিম? চলং দিম নে কাট মাংস দিম? জানো দেউতাই ক'ব নহয়। মোৰ পৰা এইটো দিম কিমান? এক কেজি খাব নোৱাৰিম নেকি? 3 পোৱা। চলংটো অলপ কি কাঠ মাংসটো অলপ মিলাই দিবা। বেছিভাগ দেখোন হেৰিয়া তেলেই আছে দেখোন। শিকন দিয়া নেকি? এই কাঠখন মাংস কিনিলোঁ। মাংস কিনি আকৌ এতিয়া ঘৰলৈ যাম আৰু কিবা কিবি দুটামান বজাৰ আছে। বজাৰকেইটা কৰি মেলি ঘৰলৈ যাওঁ। তাৰপিছত আকৌ কি কৰোঁগৈ চাই থাকিব আপোনালোকে। মাংসটো কিনি কৰি দি ঘৰত বনাবলৈ দি থৈ আহিলোঁ। আৰু তাৰপিছত দেউতাৰ ফাৰ্মখনলৈ আহিছোঁ দুইটা। গাহৰি আছে দেউতাৰ, এইবোৰ গাহৰি।
ইয়াৰ পৰা বহুত পোৱালিও গৈ থাকে, বিক্ৰী হৈ থাকে, আৰু কাৰোবাক লাগিলে ক'ব পাৰে, নিব পাৰে। কি দানা দিব এতিয়া? কিমান আছে এতিয়া? এতিয়া আছে তোমাৰ 47। 47 পোৱালি বেচা হৈ গ'ল ন? নতুন পোৱালি কিমানটা আছে? 9টা। চব বেলেগ বেলেগকে ৰাখিছে ন? এইকেইটা বনাই থকা হৈছে যে ৰুমকেইটা, সেইকাৰণে মানে হেৰি এই উলিয়াই দিয়া হৈছে আৰু ৰুমকেইটাত এডজাষ্ট কৰি দিয়া হৈছে। চব কামখিনি কৰি আছে। এইটো গাভিনী। এতিয়া পোৱালি বেচিব হৈ গ'ল? এতিয়া বেচিবলগীয়া পোৱালি। এতিয়া কিমান মানকে বিক্ৰী হ'ব? এতিয়া তোমাৰ 5,000 এটা এটা? মিনিমাম 5,000 আৰু মেক্সিমাম তোমাৰ 7,000। এই ডাঙৰ তেনেকুৱা 5,000 7,000 মানকে হৈ গ'ল আৰু ন? ডাঙৰবোৰোতো বেছি থাকে ন? একেলগে ৰাখিলে দিগদাৰ কৰে ন? এইটো হৈছে মেইন বৰ্ড। মেইন বৰ্ড এইটো বস্তুৱে আৰু এইটো পাঠা হয়? কথা এইটো কিমান মান ওজন হৈ গ'ল চাগে ইয়াৰ? এইটো হ'ব তোমাৰ এতিয়া 85 কেজি ওলাই যাব ন? আৰু এইটো তোমাৰ এইটো পাঠা? নতুন কথা এইটো তৈয়াৰ হৈছে এতিয়ালৈকে, মানে একদম মানে ইয়াৰ হেৰি লোৱা নাই। সেইটো নতুন? নতুন কথা তৈয়াৰী হৈ আছে। এয়াও পোৱালি? মাকে পোৱালিয়ে খাই খাই মানে শুই আছে। এয়াতো বেচিব হৈ গ'ল? এয়া তোমাৰ এয়া ৰখাব মানে? এয়া হেৰি কৰা হৈছে ঘৰৰ ফাৰ্মিঙৰ কাৰণে। ইয়াৰ ভিতৰত ইয়াত আছে তোমাৰ 3টামান আছে খাচী, সেইটো ফেটাৰিং পাৰ্পছৰ কাৰণে। বাকীকেইটা মাইকী মানে ইয়াত ব্ৰিডিং পাৰ্পছৰ কাৰণে ৰখা হৈছে। এজন পুৰা শুই থাকে ন খাই লৈ? ডিষ্টাৰ্ব নিদিয়ে ইমান? এইটো খাবৰ সময়ত যেতিয়া ভোক লাগিব তেতিয়াহে দিগদাৰ কৰে। মানে সময়ত বস্তুটো দিলেই হৈ গ'ল আৰু? এইটো হেণ্ডচেয়াৰ সৰু লোকেল। এইটো লোকেল হয়। মানে বৰ্তমান 47 পোৱালি সতি নে পোৱালি এক্সট্ৰা? পোৱালি সতি 47। তো কাৰোবাক পোৱালি এইটো গাহৰি পোৱালি লাগিলে কণ্টেক্ট কৰিলে হ'ল, আমাৰ দেউতাৰ পৰা নিব পাৰিব। ভাল পায় ন গা ধুৱাই দিলে? গৰম নে গাহৰি মানে হেৰি হৈ থাকে, গৰমত বহুত গৰম লাগে সিহঁতৰ। পানী সিহঁতৰ বিশেষ প্ৰয়োজন মানে। দানা খোৱাৰ পিছতো তোমাৰ দানা খাই পানীটো খাবই। কি কয়? ইয়কচেৰা? এইটো কি কয় এইটো লাৰ্জ ব্লেক। বেলেগ বেলেগ ন? সেইটো তোমাৰ হেণ্ডচেয়াৰ।
ডেইলি গা ধুব লাগে। অকল হাঁহো আছে, দেউতাৰ অলপ হাঁহো পুহি আছে আৰু লগত এটা ফিচাৰী খান্দি লৈছে, মাছ দিয়ে মানে হাঁহখিনি তাতে চৰে আৰু কণী পাৰি আছে। মই আহিলে খাই যাওঁ মাজে মাজে। এইটো কি হাঁহ বুলি কয় দেউতা? লোকেল হাঁহে ন? অঁ এইটো কেম্বেল হাঁহ। চ' বন্ধুসকল, আজি বহুত দিনৰ মূৰত বনালোঁ ভিডিঅ' এটা। কেনেকুৱা লাগিলে ক'ব, লাইক কমেণ্ট এটা দিব সকলোৱে। আৰু গাহৰি হাঁহ কাৰোবাক লাগিলে ক'ব পাৰে, নিব পাৰিব। ধন্যবাদ।